গুড মৰ্নিং আপোনালোকে চাই আছে হাবেক ব্লগছ আৰু আজি মই গৈ আছোঁ ধুনুভঙাৰ গাঠিয়াপাৰা গাঁৱত আৰু গাঠিয়াপাৰা গাঁৱত আজি আছে পূৰ্বাঞ্চল ৰাভা সমাজৰ অধিৱেশন ডাঙৰকৈ অধিৱেশন আছে আৰু মই তাতে গৈ আছোঁ আৰু তাতে আমাৰ গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটিৰ তাতে এক্সিবিশ্যন পাতিছে তাতে মই গৈ আছোঁ আজি আৰু আপোনালোকক দেখুৱাই আছোঁ আজিৰ পৰা ষ্টাৰ্ট হৈছে গতিকে গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাম আচলতে বহুত দিন ৰাইড কৰা নাই 26 জানুৱাৰীৰ দিনাখন ৰাইড কৰিছিলোঁ কিন্তু বহুত কষ্ট হৈছে সেয়ে মানে প্ৰেক্টিচ নাথাকিলে বহুত কষ্ট হয় গতিকে সব বস্তু প্ৰেক্টিচ লাগে ৰাইড কৰিমে ৰাইড কণ্টিনিউ ৰাখিম গতিকে আপোনালোকে ধুতৰা নপাওঁতে বন্দাপাৰাত মানে লগ পালোঁ মোৰ ফ্ৰেণ্ড হয় পিংকি আৰু তাইক লগ পালোঁ তাই আৰু বিয়াৰ চিঠি দিলে এইখন বিয়া চিঠি দিলে তাই নিজৰ হয় বিয়া গতিকে দিনটো ভালে যাব যেন পাইছোঁ আজি ভিডিঅ'টো চাই আছা পিংকি বহুত ভাল লাগিলে আজি বহুত বছৰৰ মূৰত লগ পালোঁ আৰু বিয়াত নিশ্চয় যাম অকলে অকলে মজা মজা আজি মজা লাগিছে ৰাইড কৰি মানে একো কষ্ট পোৱা নাই যিহেতু 26 জানুৱাৰীৰ দিনাখন প্ৰেক্টিচ হৈছে অলপ আৰু মাজে মাজে প্ৰেক্টিচ কৰি আছোঁ প্ৰেক্টিচ নকৰিলে একো নাই চব ক্ষেত্ৰতে লাগে ৰানিং হওক যিকোনো খেলা ধূলা হওক প্ৰেক্টিচ মেইন মই গৈ আছোঁ কিছুমান কথা মাইণ্ডত আহে আচলতে অকলে যদি ৰাইড কৰা যায় কেতিয়াবা মানে মাইণ্ডত বহুত কিবা কিবি আহি যায় ভাবি আছোঁ অল আছাম ৰাইড কৰিম চাইকেলেৰে আগতে ভাবি থৈছোঁ কিন্তু জানুৱাৰী মাহতে যোৱা কথা আছিল আমাৰ হাবিয়া গ্ৰুপৰ কাজিৰঙা বিশেষ অসুবিধাৰ কাৰণে যোৱা নহ'ল যিহেতু গ্ৰুপৰ বহুতৰে অসুবিধা সেইকাৰণে এদিন নহয় এদিন যামে দিনাখন অলপ কাম ফুটিছিলে প্ৰেক্টিচ আছিল সেইকাৰণে এতিয়া আৰু চিন্তা নাই এবাৰ প্ৰেক্টিচ কৰি ল'লে আৰু চিন্তা নাই কাজিৰঙা লাডাখ যিবিলাক সপোন আছে আপোনালোকে দেখো বুলি ভাব হাবিয়াঘৰত আজি এনেকৈ আছোঁ কালি হয়তো আপোনালোকৰ ছাপোৰ্টত চেষ্টা কৰিম অল আছাম ৰাইড কৰিব সপোন আছে বহুত আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব আশা থাকিল আপোনালোকৰ কথা এটা কৈ দিওঁ আজি মই য'ত গৈ আছোঁ ধুনুভঙা তাতে সেই গাঁওখনত অধিৱেশন আছে ৰাভাৰ ঘৰবিলাক গোটেই মানে খেৰেৰে মানে বনোৱা তো আপোনালোকক ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাম তো চাই থাকক আপোনালোকে মই গৈ আছোঁ ধুনুভঙা পাব বেছি দূৰ নাই মোটামুটি 5 কিলোমিটাৰ আছে ধুনুভঙা চক পোৱাৰ আগতে এখন গেট আছে আপোনালোকক দেখুৱাই আছোঁ এইখন আগত আছে মানি ভাই পিছে পিছে মই গৈ আছোঁ যিহেতু মোৰ চাইকেল ৰাস্তা কিন্তু মজা বনাইছে ৰাস্তা মোটামুটি চকৰ পৰা 3 কিলোমিটাৰমান হ'ব আৰু গৈ আছোঁ আপোনালোকে চাই থাকক A few moments later. এইগিলা নাম্বাৰ এইবিলাক 1 2
তো আপোনালোকক এই অধিৱেশনৰ পৰিৱেশটো দেখুৱালোঁ গোটেইখিনি আৰু এতিয়া চবখিনি মানে সাজু হৈহে আছে তো আৰম্ভ হোৱা নাই এতিয়া মই আমাৰ ফটোগ্ৰাফী গ্ৰুপৰ এইবিলাক ঠিক কৰোঁ গতিকে চাই থাকক এতিয়া আমি ফুচকা দোকানত আছোঁ এইফালে আমি 4জন আছোঁ বৰ্তমান এইফালে আছে মজা কেনে সোৱাদ কেনে একদম আমি পেট পূজা কৰোঁ এইফালে আছে আমাৰ GPS সুন্দৰ মজা ভৰাই দে এই জিন্ময় আছে টেষ্টি মেডি আমাৰ বাবাৰ ধুনীয়া হৈছে এতিয়া আমি খাম বাই বাই লগ পাম আছে আমাৰ হাবিয়াখৰ বিদ্যুৎ দা এই একেলগে এতিয়া ঘূৰি আছোঁ লাহেকৈ যাম এতিয়া মই আৰু আহিলোঁ খাব এইফালে হেমন্ত দা আছে আমাৰ বিপু দা আছে জ্যোতি দা আছে কিমানকৈ খৰি এতিয়া আমি গাহৰি চাটনি খাম য়েছ এই আমাৰ গাহৰি চাটনি আহিছে কিবা ক हाँ ये जिलेले इनो सबसे ओह माय गॉड खाइ किने মই সাইকেল মাৰিম এতিয়া ঘৰ যাম গধূলি হল জিন্ময় এতিয়া কি খাম আলু চপ ইয়েস এতিয়া আমি আলু চপ খাম নালাগে দাদা এটা দিয়ক খাম অলপ পিয়াজ আছে নেকি বা খাম খাব লাগিব বিকুদা এ আমাৰ জ্যোতিৰ্ময়দা পুৰণা পিয়াজ দাদা বাহ টেষ্টি টেষ্টি অধিৱেশনৰ পৰা মই যাব ওলাইছোঁ ইফালে আছে আমাৰ GPS এইটো ব্লেক ৰাইচ ল'লোঁ কেক বাই বাই লগ পাম বাই বাই লগ পাম ভালকৈ যাবি একদম নিশ্চয় তো এতিয়া মই গৈ আছোঁ পুৰা বৰষুণ দিছে A few moments later. মই আহি পালোঁ এতিয়া ধুনুভাঙাৰ পৰা আহি পালোঁ অধিৱেশনৰ পৰা আৰু আপোনালোকক অধিৱেশনটো দেখুৱালোঁ ধুনীয়াকৈ আৰু আজি বৰষুণো দিছে ধুনুভাঙাৰ পৰা আহিলোঁ ৰাইড কৰি অকলে ৰাতি বহুত এটা ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু বহুত ভাল লাগিল আমাৰ অধিৱেশন যে ইমান ডাঙৰকৈ হ'ব তো আপোনালোকক আজি দেখুৱালোঁ হঠাতে একচুৱেলি গ'লোঁ মই গম পোৱা নাছিলোঁ তো যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আহি থকা ভিডিঅ'বোৰ চাব আৰু জচিলা ভিডিঅ' আহি আছে ধামাকা ভিডিঅ' আহি আছে আপোনালোকে চাব আৰু এতিয়া মই যাম বৰষুণ দি আছে আপোনালোকক দেখুৱাইছোঁ বৰষুণ দিছে এইবিলাক জিকিছে তো এতিয়া মই ঘৰ যাম আৰু ৰাতিও হ'ল বহুত তো বাই বাই